যেটো দুৰ্ঘটনাক্ৰমে সিদিনা যেটো হৈ গ'ল সেইটো অতিকৈ পৰিতাপৰ বিষয়। আমিও বেয়া পাইছো যে নিৰ্দোষী মানুহৰ জীৱন যোৱাটো আমিও কামনা নকৰো। হয়তো দুৰ্ঘটনাক্ৰমে কিবা এটা সিদিনা হৈ গ'ল সেইটো আমি সকলোৱে নিন্দা কৰিছো, আৰু সেই দুৰ্ঘটনাটো যিসকলে সংগঠিত কৰিছে আমিও নিবিচাৰো যে সেই দোষীক যে আমি ৰেহাই দিম, তেনেকে নহয়। দোষী যিজনে কৰিছে সেইটো দোষীয়াই হয়, আৰু দোষীক কৰায়ত্ব কৰিব লাগে, আৰু উচিত বিচাৰ সিদিনাৰ প্ৰশাসনে সেইটো বিচাৰ কৰিব। ষ্টাৰ্টিং ক'ৰ পৰা হৈছে, কেনেকে হৈছে সিহঁতে কৰিব, আৰু যিবিলাক দোষী সিহঁতক কৰায়ত্ব কৰিব লাগে। আৰু আমাৰ মাজত সেই সিদিনাৰ ঘটনাৰ আলম লৈ যে আমাৰ মাজত জাতিগত এটা যে আমাৰ মাজত মানে এটা মানে অশুভ মানে এটা বাতাবৰণ সৃষ্টি কৰিছে, সেইটো আমি কামনা নকৰো। যাতে এইটো নহওক, আমাৰ মাজত জাতীয়তা এই বস্তুটো বিয়পি নপৰক। আৰু তেনেকে হলে আমাৰ মাজত বহুতো মানে বহুত অসুবিধাৰ সৃষ্টি হয়। গতিকে সিদিনা যিটো ঘটনাৰ আলম লৈ যিটো হৈছে যাতে এইটো বিয়পি নপৰে আমি কামনা কৰিছো। আৰু যোৱাকালি ইতিমধ্যে আমি BTC ছেক্ৰেটাৰিয়েটত আমাৰ অসম চৰকাৰৰ নেতৃত্বত আমি আলোচনা কৰিছো শান্তি বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে, আৰু ইতিমধ্যে এইটো আলোচনা হৈছে। আৰু যোৱাকালিৰ পৰা আমি এতিয়ালৈকে তেনেকে নতুন কোনো অপ্ৰীতিকৰ পৰিস্থিতি তেনেকে আজিলৈকে হোৱা নাই, আৰু নহওক। আমি সবকে ইয়াৰ প্ৰতি সজাগ হবলৈ আমি আহ্বান জনাও যাতে তেনেকে পৰিস্থিতি কোনেও সৃষ্টি নকৰে। আৰু আমাৰ মাজত যিটো হৈছে সেইটো হৈ গ'ল, এতিয়া আৰু তেনেকে যাতে কোনেও তেনেকে ঘটনাক মানে উৎসাহিত নকৰে, আৰু আমি সবে মিলা প্ৰীতিৰে বসবাস কৰিব লাগে। আৰু যাতে এইখিনি সময়ত যিটো ইয়াতে ক্ষতিগ্ৰস্ত পৰিয়াল যিবিলাক আছে, মই চৰকাৰক এইটো অনুৰোধ জনাম। আৰু মোৰ জনামতে চৰকাৰে যথেষ্ট সহায় কৰিছে, প্ৰশাসনে সহায় কৰিছে, আৰু সেই হিচাপে ইয়াত যিখিনি শৰণাৰ্থী বা ইয়াত যিখিনি আমাৰ মানুহে আশ্ৰয় লৈছে যথেষ্ট মানে যিখিনি পাবলগীয়া, হয়তো কিছুমান হয়তো পাইছে, কিছুমান পোৱা নাই, আৰু হয়তো কিছুমানে পাব। ইমান তৎক্ষণাত এটা তেনেকে এটা মানে সহায় সহযোগিতা আগবঢ়োৱাটো ইমান সম্ভৱো নহয়। জনামতে আজিলৈকে যথেষ্ট সিহঁতে পৰ্যাপ্ত যিখিনি পাব লাগে প্ৰায় পাইছে আৰু পাব। আৰু আমাৰ যিবিলাক ক্ষতিগ্ৰস্ত পৰিয়াল আছে সিহঁতক যাতে আমি সবে কি কৰিলে সোনকালে সিহঁতে নিজৰ ঘৰত উভতি যাব পাৰে, চৰকাৰে যাতে এইবিলাক কৰক, যে সিহঁতক টিন পাত ঘৰ বনোৱাৰ কাৰণে এইবিলাক ব্যৱস্থা কৰি যাতে আমি অতি সোনকালে সিহঁতক নিজৰ পৰিয়ালত ঘূৰাই লৈ যাব পাৰো, আৰু আগৰ দৰে এটা শান্তি শৃংখলা এটা যাতে সৃষ্টি হয়, মই সেইটোই কামনা কৰিছো। যোৱা 19 তাৰিখে নিশা হয়তো 7:30 মান বজাত এটা মেইনলি আমি শুনা মতে গৰু চোৰক লৈ কেন্দ্ৰ কৰি যি এটা দুৰ্ঘটনা হৈ গ'ল, সেইটো অতিকৈ বেয়া হৈছে। আমিও গৰিহণা দিছো, তেনেকে হ'ব নালাগিছিল। হয়তো নিজৰ মাজত ভুল বুজাবুজি হৈ যি সংগঠিত হৈছে, ঘটনা হৈ গৈছে। কিন্তু সেইটোৰ আলম লৈ পিছদিনা গণতান্ত্ৰিকভাৱে আন্দোলনৰ নামত আমাৰ বড়ো ভাইসকলে যিটো কাৰিগাঁৱত হয়তো পথ অৱৰোধ কৰিলে, পুলিচ থানা ঘেৰাও কৰিলে, তাৰ লগতে আমাৰ XBCF কাৰিগাঁও কেম্প, লগতে কাৰিগাঁও দক্ষিণ কাৰিগাঁৱৰ ভালেখিনি ঘৰ হয়তো 21টা বা 30টা তেনেকে শুনামতে মই শুনিছো তেনেকে জ্বলাই দিলে। তো সেইটো বেয়া হৈছে, তো হ'ব নালাগিছিলে। তো যিটো হৈছে হৈ গ'ল। তো সেই হিচাপে আমাৰ গাঁৱৰ যিখিনি বাসিন্দা আজি ইয়াতে আশ্ৰয় শিবিৰত ইয়াতে বৰ্তমানলৈকে আছে, আৰু আমি আহি ইয়াতে আজি বুজ লৈছো। আমি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ হৈ ইয়াত আহিছো, আৰু তেখেতসকলৰ যি দুৰ্দশা সেইটো বুজ লৈ আমি তেখেতসকলক যি আমাৰ কাউন্সিলৰ ফালৰ পৰা অলপ কিঞ্চিত সহায় সহযোগিতা যি দিব লাগে, চাউল দাইল কম্বল সেইখিনি আমি ব্যৱস্থা কৰিছো।